ঘূৰি ফুৰি থাকোঁতে এদিন এটা বগলীক লগ পালে। বগলীক দেখিয়ে বাঘটোৱে বৰ আদৰেৰে মাত লগালে। হেৰা বগলী বাই, কাম এটা কৰি দিব পাৰিবানে? মোৰ ডিঙিত এডাল হাড় লাগি আছে। তুমি যদি তোমাৰ দীঘল ঠোঁটেৰে মোৰ হাড়ডাল উলিয়াই দিয়া, তেনেহ'লে মই তোমাক এটা বহুমূলীয়া উপহাৰ দিম। উপহাৰৰ লোভত বগলীটোৱে বিপদৰ কথা চিন্তা নকৰি বাঘটোৰ মুখত মূৰটো সুমুৱাই দিলে আৰু তাইৰ দীঘল ঠোঁটেৰে হাড়ডাল কামুৰি বাহিৰলৈ উলিয়াই আনিলে। হাড়ডাল উলিয়াই অনাৰ পিছত বগলীটোৱে বাঘক ক'লে, বাঘ ককাই, এতিয়া মোৰ উপহাৰটো দিয়া। বগলীৰ কথা শুনি বাঘটোৱে গুজৰি গুমৰি ক'লে, কি কৈছ? তোক উপহাৰ লাগে? মোৰ মুখত ডিঙি সোমোৱাই আজিলৈকে কোনো সাৰি যাব পৰা নাই। তোৰ যে ভালে ভালে প্ৰাণ ৰক্ষা পৰিল, সেয়ে তোৰ বাবে ডাঙৰ উপহাৰ। ইয়াতকৈ আৰু ডাঙৰ উপহাৰ তোক কি লাগে? তোৰ যদি জীয়াই থাকিবলৈ ইচ্ছা আছে, তেতিয়াহ'লে এতিয়াই মোৰ ওচৰৰ পৰা আঁতৰ হ। বাঘৰ কথা শুনি বগলীটোৱে ভয়তে সেই ঠাইৰ পৰা আঁতৰি গ'ল। বন্ধু বান্ধৱীসকল, আজিৰ এই কাহিনীটোৰ নাম আছিলে বাঘ আৰু বগলী। বন্ধু বান্ধৱীসকল, আমি এই কাহিনীটোৰ পৰা এটা কথাই শিকিলো, শত্ৰুৰ চলাহী কথাত কেতিয়াও ভুল যাব নালাগে। কাহিনীটো শুনি কেনে পালে তলৰ কমেণ্টৰ যোগেদি জনাবলৈ নাপাহৰিব। ধন্যবাদ।